হাই গাইজ, স্বাগতম জনাইছোঁ মিষ্টাৰ নাজিম ৰহমান ব্লগিং চেনেললৈ। আজি ক'বলৈ গ'লে এটা বিশেষকৈ দুখৰ বিষয়। আপোনালোকে গমেই পাইছে, যোৱা ৰবিবাৰে যিটো আপোনাৰ এক্সিডেণ্ট এটা হৈছিলে সৰু ল'ৰা এজনৰ পানেৰী আপোনাৰ টি গাৰ্ডেনৰ ফেক্টৰীৰ সন্মুখত, যি আপোনাৰ এক্সিডেণ্ট হৈছিলে। হঠাতে নিহত হ'ব লগা হৈছিলে ল'ৰাজন। তাৰ কাৰণে আমাৰ পানেৰী বাগান ইয়াতে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে। লগতে যি অনিমেষ ভূঞা যি আপোনাৰ দুৰ্বৃত্তৰ হাতত, বহুজন লোকৰ হাতত আপোনাৰ যি নিহত হ'ব লগা হ'ল। তাৰ কাৰণে যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আপোনালোকৰ সকলোখিনি কি ধৰণে কৰা হ'ব সকলোখিনি দেখুৱাই যাম। আপোনালোকে চাই থাকক, ভিডিঅ'টো আপোনালোকে ভাল লাগিব চাই। লগতে তেওঁলোকৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ আপোনালোকে কমেণ্ট কৰক, কেনেকুৱা লাগিব ভিডিঅ'টো আপোনালোকে চাই থাকিব। দেখুৱাই যাওঁ, আপোনালোকক সকলোখিনি চাই থাকক আপোনালোকে। সকলোকে দেখুৱাইছোঁ এয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যিজন ল'ৰা আপোনালোকে দেখিবলৈ পাইছে, এজন হৈছে সম্পূৰ্ণ 9 বছৰীয়া ল'ৰা বুলি আমি জানিব পাৰিছোঁ। তেওঁৰ নাম আছিলে গৌৰৱ পাল, ফুলকুচি নিবাসী, আৰু লগতে অনিমেষ ভূঞা। আপোনালোকে সম্পূৰ্ণ ফটো দুখন দেখিবলৈ পাইছে। সম্পূৰ্ণখিনি এওঁলোকক দুজন শ্ৰদ্ধাঞ্জলি যি অনুষ্ঠান, এই অনুষ্ঠান ৰখা হৈছে আপোনাৰ পানেৰী বাগানৰ যি ফেক্টৰী আছিলে, ফেক্টৰীৰ সন্মুখতে এই অনুষ্ঠানটো ৰখা হৈছে। আৰু এইখিনি ঠাইতে সেই ল'ৰাজনৰ এক্সিডেণ্ট হোৱা বুলি কৈছিলে, সৰু যিজন ল'ৰা আছিলে এক্সিডেণ্ট হোৱা বুলি কৈছিলে। দেখিবলৈ পাইছে সকলোৱে কেনেধৰণে একগোট হৈ তেওঁলোকৰ আত্মাৰ চিৰশান্তিৰ কাৰণে সকলোৱে হাতত মমবাতি জ্বলাই লৈছে। এনেকৈ লগতে বহু ধৰণৰ বিশিষ্ট ব্যক্তিয়ে ইয়াতে ভাষণো ৰাখিছে, কথা কৈছে কিছুমান আমি যেতিয়া ল'ৰা ছোৱালী বাহিৰত ওলাই যাব দিওঁ, যেতিয়া ওলাই যায় হয়তো আমাৰ কিছুমান গাৰ্জেনৰ ভুল থাকে যে ওলাই যাবলৈ দিওঁ ঠিকে, লগত কোনো ধৰণৰ গাৰ্জেন নাযায়। কিন্তু এতিয়া যিহেতু পিকনিকৰ ছিজন, সকলোৱে মনত ৰাখিব কি যিহেতু পিকনিকৰ ছিজন, কিছুমান ড্ৰাইভাৰে আপোনাৰ ড্ৰিংকছ কৰি গাড়ী চলায় বা তেনেকৈ ফূৰ্তিত মতলীয়া হৈ আহে। গম নাপায়, তেনেকৈ সৰু বাচ্ছাবিলাক ওলাই যাওঁতে অকণমান সাৱধানে ৰাখক। এয়া সম্পূৰ্ণখিনি দেখুৱাই দিছোঁ আপোনালোক। শ্ৰদ্ধাঞ্জলি যে অনুষ্ঠানত সকলোৱে মনোপ্ৰাৰ্থনা 1 মিনিটৰ কাৰণে মনোপ্ৰাৰ্থনা কৰিছে। আৰু আপোনালোকে য'ৰ পৰা ভিডিঅ'টো চাই আছে, ভিডিঅ'টো আপোনালোকে 1 মিনিট সময় মনোপ্ৰাৰ্থনা যদি কৰে, মোৰ ফালৰ পৰা কৈছোঁ আপোনালোকে 1 মিনিট সময় মনোপ্ৰাৰ্থনা কৰি দিয়ক এওঁলোকৰ আত্মাৰ চিৰশান্তিৰ কাৰণে। কাৰণ এওঁলোকে আমাক এৰি থৈ এতিয়া গুচি গৈছে যিহেতু, তেওঁলোকৰ চিৰশান্তিৰ কাৰণে 1 মিনিট এটা মনোপ্ৰাৰ্থনা কৰি দিয়ক। পাৰিলে এডাল মমবাতি আপোনালোকে জ্বলাই দিব। এই সকলো দেখুৱাইছোঁ আপোনালোক, মনোপ্ৰাৰ্থনা সকলোৱে কৰি আছে ইয়াতে। এনেকুৱা আপোনালোকে পাৰিলে মনোপ্ৰাৰ্থনাটো কৰি দিয়ক 1 মিনিটৰ কাৰণে। এই সকলোখিনি দেখুৱাই দিছোঁ আপোনালোক মই। যিহেতু বহুতখিনি একগোট হৈছে, বহুত মানুহ ইয়াতে সম্পূৰ্ণ একগোট হৈছে। আৰু এনেকৈ একগোট হৈ সকলোৰে হাতত মমবাতি জ্বলাই লৈ তেওঁলোক দুজনৰ, যিজন সৰু কণমানি ল'ৰা আছিলে আৰু অনিমেষ ভূঞা, এওঁলোক দুজনৰ আত্মাৰ চিৰশান্তিৰ কাৰণে সকলোৱে ইয়াত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে যে এওঁলোকৰ আত্মাৰ চিৰশান্তি হওক। এয়া চাওক, আপোনালোকক দেখুৱাই দিছোঁ মই সম্পূৰ্ণখিনি। বিশেষকৈ এটা ক'বলৈ গ'লে অতি দুখ লগা বিষয়, অতি মৰ্মান্তিক ঘটনা। এয়া আপোনালোকক দেখুৱাই দিছোঁ। একেলগে দুজনকৈ ব্যক্তিৰ যি আজি ইয়াত দেখিবলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, এয়া চাওক সম্পূৰ্ণখিনি আপোনালোক দেখুৱাই দিছোঁ। ইয়াৰ লগে লগে এনেকৈ মমবাতিসমূহ সকলোৱে জ্বলাই দিছে। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, কাৰণ আপোনালোকে যেতিয়া শ্বেয়াৰ কৰিব, ইয়াৰ পৰা আৰু দুজন মানুহে তেওঁলোকৰ চিৰশান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিব, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব। সেইকাৰণে কৈছোঁ ভিডিঅ'টো আপোনালোকে প্লিজ শ্বেয়াৰ কৰক। লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক, বেল আইকনটো আপোনালোকে প্ৰেছ কৰক। শ্বেয়াৰ কৰক, প্লিজ শ্বেয়াৰ কৰক। এনেকৈ আজি যিটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, এনেকৈ সকলোখিনিয়ে সম্পন্ন কৰিলে আপোনালোক দেখুৱাই দিছোঁ মই সকলোখিনি। আপোনালোকে শ্বেয়াৰ কৰক, আৰু দুজনৰ আশীৰ্বাদ যাতে তেওঁলোকে পায় তাৰে আশাৰে কৈছোঁ আপোনালোকে শ্বেয়াৰ কৰক ভিডিঅ'টো। আপোনালোকে সকলোৱে চালে ভিডিঅ'টো, সকলোখিনি আপোনালোকক দেখুৱাই দিলোঁ। আপোনালোকে তাৰ মনৰ পৰা আপোনালোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক। আৰু লগতে আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক কৰক, শ্বেয়াৰ কৰক, লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিলৈকে এৰিছোঁ, বাই বাই।